আজি মই খেজুৰৰ সহায়ত কেক বনাম। তাৰ বাবে এয়া লৈছোঁ মই অলপমান খেজুৰ। এয়া এই খেজুৰখিনি মই গুটিটো এৰাই ল'ম। এখন চুৰি লৈছোঁ। এই চুৰিখনৰ সহায়ত এনেকৈ সৰু সৰুকৈ কাটি গুটিখিনি এৰাই ল'ম। দেখিছেনে? গুটি এনেকৈ মই গুটিখিনি আঁতৰাই ল'ম। গোটেই খেজুৰখিনি মই এনেকৈয়ে সৰু সৰুকৈ কাটি ল'ম। এয়া মই খেজুৰখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকেও যদি খেজুৰৰ সহায়ত কেক বনাই পোৱা নাই তেতিয়াহ'লে এবাৰ ইয়াৰ সোৱাদ লৈ চাবচোন। খাবলৈ খুবেই ধুনীয়া লাগে। এই মই খেজুৰখিনি মই এতিয়া এটা বাতিত দি ল'ম। বাতিত এনেকৈ দি লৈছোঁ। এতিয়া এই খেজুৰখিনি ডুবি থকাকৈ মই গৰম গাখীৰ দি প্ৰায় 10-15 মিনিটমান থৈ দিম। এয়া মই খেজুৰখিনি গৰম গাখীৰত ডুবাই থৈ দিছোঁ। ডুবি থকাকৈ দিছোঁ গাখীৰখিনি, আপোনালোকে নিশ্চয় মন কৰিছে। এনেকৈ মই এইখিনি প্ৰায় 10-15 মিনিট থৈ দিম। তাৰপিছত লৈছোঁ এয়া এটা মিক্সাৰ বাতি। ইয়াতে মই এই কাপটোৰ জোখাৰে আধা কাপ দিছোঁ এয়া ৰিফাইন তেল। তাৰপিছত লৈছোঁ এয়া চেনি। চেনি মই গোটেইখিনি ব্যৱহাৰ নকৰোঁ, কাৰণ যিহেতু খেজুৰত মিঠৈটো আছেই, গতিকে আৰু ইমান চেনি দিলে বেছি মিঠা হৈ যাব, নহয়নে? গতিকে মই ইয়াৰ পৰা প্ৰায় 3 চামুচমান চেনি দিম। হৈ গ'ল আৰু মই চেনি ব্যৱহাৰ নকৰোঁ। এয়া লৈছোঁ এটা কণী। কণীটো মই ভাঙি পিনে ইয়াতে দি দিম। দিছোঁ, গতিকে কণীৰ পৰা এটা কেঁচামা কেঁচামী গোন্ধ ওলায়। সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে মই দিম এয়া অকণমান ভেনিলা। আপোনালোকৰ ঘৰত যদি ভেনিলা এচেঞ্চ নাথাকে তেতিয়াহ'লে ইলাচি গুড়ি কৰিও দিব পাৰে। এতিয়া এই মিক্সাৰৰ বাতিটোৰ ঢাকনখন মাৰি দিলোঁ আৰু এইখিনি মই মিক্সাৰত পিচি ল'ম। এয়া মোৰ কণী, চেনি আৰু ৰিফাইনখিনি দেখিছেনে? কি ধুনীয়া এটা স্মুথ বেটাৰ প্ৰস্তুত হৈছে। এতিয়া মই দিম এয়া খেজুৰ আৰু গাখীৰখিনি, বনাই লোৱা খেজুৰ আৰু গাখীৰখিনি ইয়াতে মই দি দিম। মই আকৌ গুড়া কৰি ল'ম। এয়া মোৰ মিশ্ৰণখিনি পিচি লোৱা হৈ গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই এই বাতিটোতে এইখিনি দি দিম। এতিয়া লৈছোঁ এটা কেক দিলে মই অকণমান এয়া ৰিফাইন তেল এনেকৈ সানি লৈছোঁ গৰম তেলৰ সহায়ত। বাটাৰ ডবা এখন এনেকৈ পাৰি দিছোঁ। পুনৰ অকণমান তেল আকৌ বাটাৰ ডবাখনত এনেকৈ লগাই লৈছোঁ। এয়া মোৰ কেক টিনটো ৰেডি হৈ গ'ল। এতিয়া মই শুকান সামগ্ৰীখিনি দিম। এয়া লৈছোঁ ময়দা। এই সৰু চিচাৰৰ বাতিটোৱেদি মই লৈছোঁ এবাতি ময়দা। তাৰপিছত লৈছোঁ এয়া 1 চামুচ বেকিং পাউডাৰ। এয়া লৈছোঁ আধা চামুচ। এয়া আধা চামুচ লৈছোঁ বেকিং চ'ডা। এইখিনি মই চালি ল'ম। এই চামুচখনৰ সহায়ত মই এইখিনি মিহলাই ল'ম। কথাটো হৈছে যে আমি যেতিয়া মিহলাই ল'ম এইখিনি এটা ছাইডৰ পৰা মিহলাব লাগে। এনেকুৱা সময়ত যদি আপোনালোকৰ বেটাৰটো বহুত টান হয় তেতিয়াহ'লে অকণমান গাখীৰ ব্যৱহাৰ কৰিলেই হৈ যাব। এই দেখিছেনে? এনেকুৱা জোখত হ'ব লাগে সদায়। এয়া ৰেডি কৰি লোৱা কেক টিনটোত মই এতিয়া মিশ্ৰণখিনি দি দিম।
এয়া মোৰ দি দিয়া হৈ গৈছে এতিয়া এনেকৈ অকণমান টেপটেপাই দিম এয়া মই জুইতে এটা কেৰাহী বহাই দিছোঁ তাৰপিছত দিছোঁ এনেকুৱা এটা ষ্টেণ্ড ঢাকনখন মাৰি দিছোঁ 5 মিনিট মানৰ কাৰণে মই কেৰাহীটো গৰম হ'বলৈ দিম এয়া মই 5 মিনিট মানৰ কাৰণে কেৰাহীটো গৰম কৰি ল'লোঁ এতিয়া মই এই কেক টিনটো ইয়াতে বহাই দিছোঁ আৰু একেবাৰে কম জুইত প্ৰায় 25-30 মিনিট মানৰ কাৰণে মই এইটো কেকটো সিজিবলৈ দিম জুইটো এতিয়া মই একেবাৰে কমাই দিম এয়া 5-10 মিনিট মান হৈ যোৱাৰ পিছত এয়া মই কাজু কেইটামান দিম বুলি ভাবিছোঁ এয়া কাজু কেইটামান এনেকৈ মই ইয়াতে দি দিম আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে মই কাজু কেইটামানকে এনেকৈ দি দিছোঁ মই ঢাকনখন মাৰি দিছোঁ আকৌ কেকটো সিজিবৰ কাৰণে হৈছে নে নাই চাবৰ কাৰণে হাতেডাল লৈছোঁ এনেকৈ সোমাই দিম কেকটোৰ ভিতৰত একো লাগি অহা নাই মন কৰকচোন একো লাগি অহা নাই মানে মোৰ কেকটো হৈ গ'ল এতিয়া মই ঢাকনখন পুনৰ এনেকৈ মাৰি দিছোঁ আৰু গেছটো বন্ধ কৰি দিম ঠাণ্ডা হ'বৰ কাৰণে অপেক্ষা কৰিম এয়া আজি মই বনোৱা কেকটো ৰেডি হৈ গ'ল এতিয়া এখন চুৰিৰ সহায়ত এই চাইডকেইটা মই এনেকৈ দিম আপোনালোকে যদি বনাই খোৱা নাই খাই চাবচোন খাবলৈ খুবেই ধুনীয়া লাগে এয়া আজি মই বনোৱা খেজুৰৰ কেক ৰেডি হৈ গ'ল